বন্ধুসকল আজিৰ ভিডিঅ'টোত আমি চাম আপোনাৰ নামত কিমানটা সিম কাৰ্ড আছে, নাম্বাৰসমূহ কি আৰু যদি কোনো এটা সিম আপুনি ব্যৱহাৰ কৰা নাই নাইবা আপুনি ওলোৱা নাই কিন্তু বেলেগে আপোনাৰ পাৰমিশন নোহোৱা কৰি ব্যৱহাৰ কৰি আছে, সেই সিম কাৰ্ডটোক আপুনি কিদৰে ব্লক কৰি দিব সেই বিষয়ে আমি ডিটেইলছ আলোচনা কৰিম। গতিকে আহক বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল আপোনাৰ নামত কিমানটা সিম কাৰ্ড এক্টিভ আছে হেতু চেক কৰাৰ কাৰণে আপোনাক এইটো ওয়েবসাইটত আহিব লাগিব। এইটো এটা গভৰ্নমেন্ট ওয়েবসাইট হয়। বন্ধুসকল ওয়েবসাইটটোৰ লিংক মই ডেসক্ৰিপচনত দি দিম, যৰ পৰা আপুনি ডাইৰেক্ট এইটো ওয়েবসাইটত আহিব পাৰিব। এইটো ওয়েবসাইটত অহাৰ পিছত ইয়াতে আপোনাৰ মোবাইল নাম্বাৰ এন্টাৰ কৰি ল'ব। মোবাইল নাম্বাৰ হেতুৱে এন্টাৰ কৰিব যেটো আপোনাৰ নামত আছে, অৰ্থাৎ আপোনাৰ ভোটাৰ আইডি বা আধাৰ কাৰ্ডেদি হেতু মোবাইল নাম্বাৰ বনাইছে, জাস্ট হেতুহে এন্টাৰ কৰিব। ইয়াতে আপোনাৰ নামত থকা যিকোনো এটা মোবাইল নাম্বাৰ ইয়াতে এন্টাৰ কৰাৰ পিছত ৰিকুৱেষ্ট OTPত ক্লিক কৰি ল'ব। ৰিকুৱেষ্ট OTPত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত এটা OTP ৰিসিভ হ'ব আৰু সেই OTPটো ইয়াতে এন্টাৰ কৰি ল'ব। এন্টাৰ কৰাৰ পিছত ইয়াতে ভ্যালিডেটত ক্লিক কৰি ল'ব। ভ্যালিডেটত ক্লিক কৰাৰ লগে লগে এনেকুৱা এখন পেজ আহিব য'ত লিখা আছে লিষ্ট অফ মোবাইল নাম্বাৰছ ৰেজিষ্টাৰ্ড অন ইয়োৰ আইডিজ, অৰ্থাৎ আপোনাৰ আধাৰ কাৰ্ড আৰু ভোটাৰ আইডিৰে কেইটা নাম্বাৰ বনোৱা হৈছে ইয়াতে লিষ্ট শো কৰিব। অৰ্থাৎ মোৰ আধাৰ কাৰ্ড আৰু ভোটাৰ আইডিৰে এই 4টা নাম্বাৰ ওলোৱা হৈছে। প্ৰথমটোৰ লাষ্টত আছে 6054, দ্বিতীয়টোত আছে 3803, 3 নম্বৰটোত আছে 3564 আৰু 4 নম্বৰটোত আছে 4852। যেহেতু এই 4টা নাম্বাৰে মই ইউজ কৰি আছো, সো কোনো ইস্যু নাই। যদি আপুনি ইউজ কৰি থকা মোবাইল নাম্বাৰটোৰ বাহিৰে আৰু বেলেগ নাম্বাৰ ইয়াতে শো কৰি আছে যেটো নাম্বাৰৰ বিষয়ে আপুনি নাজানে নাইবা হেৰাই গৈছে অথবা কোনোবা বেলেগ মানুহে আপোনাৰ পাৰমিশন নোহোৱাকৈ ব্যৱহাৰ কৰি আছে, তেনেহলে নিশ্চয় আপুনি ইয়াৰ পৰা ব্লক কৰিব পাৰিব। সেই ব্লক কিদৰে কৰিব মই এই ভিডিঅ'টোত আপোনাক দেখাই দিম। সো বন্ধুসকল যদি এই লিষ্টৰ পৰা কোনো এটা নাম্বাৰ আপুনি ব্যৱহাৰ কৰা নাই, জাস্ট ইয়াতে সিলেক্ট কৰি ল'ব। এনেকে সিলেক্ট কৰি ল'ব। সিলেক্ট কৰাৰ পিছত যদি এইটো নাম্বাৰ আপোনাৰ নহয় তেনেহলে জাস্ট ইয়াতে দিস ইজ নট মাই নাম্বাৰ বুলি এনেকে ক্লিক কৰি ল'ব। যদি আপুনি দিস ইজ নট মাই নাম্বাৰ বুলি সিলেক্ট কৰি লয় তেনেহলে টেলিকম ডিপাৰ্টমেন্টে বুজি পাব যে এইখন সিম আপুনি ওলোৱা নাই অথবা আপোনাৰ পাৰমিশনৰ বাহিৰে এইখন সিম ওলোৱা হৈছে, গতিকে সিহঁতে এই সিমখন ব্লক কৰি দিব। আৰু যদি এই সিমখন আপুনি ওলাইছিল কিন্তু বৰ্তমান ইউজ নহয় আৰু এই সিমখন আপুনি ডিএক্টিভ কৰিব বিচাৰে তেনেহলে নট ৰিকুৱাৰ্ড যেটো আছে এটো সিলেক্ট কৰি ল'ব। আৰু যদি এই সিমখন আপোনাক লাগে অৰ্থাৎ আপুনি ইউজ কৰি থাকিব বিচাৰে তেনেহলে জাস্ট ৰিকুৱাৰ্ডত ক্লিক কৰি ল'ব। সো এনেকৈ আপোনাক যেটো অপশন লাগে, যদি এইটো নাম্বাৰ আপোনাক নালাগে, যদি আপুনি এইটো ডিএক্টিভ কৰিব বিচাৰিছে তেনেহলে জাস্ট এইটো সিলেক্ট কৰি ল'ব। আৰু যদি বিচাৰিছে যে এইটো আপুনি ওলোৱা নাই, আপোনাৰ পাৰমিশনৰ বাহিৰে ওলোৱা হৈছে, জাস্ট এইটো সিলেক্ট কৰি ল'ব। আৰু ইয়াতে তলত ৰিপৰ্ট বুলি আছে, ৰিপৰ্টত ক্লিক কৰি দিব। তেতিয়া আপোনাৰ ৰিকুৱেষ্ট টেলিকম ডিপাৰ্টমেন্টৰ ওচৰত যাব। আৰু যদি এটাতকে বেছি সিম আপুনি ডিএক্টিভ কৰিব বিচাৰিছে তেনেহলে জাস্ট ইয়াতে সিলেক্ট কৰি ল'ব আৰু কোনটো সাৰ্ভিস ল'ব বিচাৰিছে এইটো জাস্ট ক্লিক কৰি ল'ব। এনেকে যিখিনি সিম আপুনি নিবিচাৰে জাস্ট এনেকে সিলেক্ট কৰি ল'ব আৰু ৰিপৰ্টত ক্লিক কৰি দিব। সো বন্ধুসকল যেহেতু মই 4টা নাম্বাৰে ইউজ কৰি আছো আৰু কোনো এটা নাম্বাৰে মই ডিএক্টিভ কৰিব বিচৰা নাই, সেইকাৰণে মই ৰিপৰ্ট কৰা নাই। আপুনি যদি ডিএক্টিভ কৰিব বিচাৰে তেনেহলে জাস্ট ৰিপৰ্ট কৰিব আৰু ৰিপৰ্ট কৰাৰ পিছত আপুনি এটা এপ্লিকেশন আইডি পাব আৰু সেই আইডি দি ইয়াৰ পৰা ট্ৰেক কৰিব পাৰিব যে ডিএক্টিভ হৈছে নে নাই, বৰ্তমানৰ ষ্টেটাস কি, ইয়াৰ পৰা চেক কৰিব পাৰিব। সো বন্ধুসকল আজিয়ে আপুনি চেক কৰি লওক যে আপোনাৰ নামত কেইটা সিম আছে। যদি বেলেগে ইউজ কৰি আছে তেনেহলে ডিএক্টিভ কৰি দিয়ক, কাৰণ কেতিয়া আপোনাৰ সিমটো মিস ইউজ হ'ব আপুনি হয়তো গম নাপাব, কিন্তু এটা ডাঙৰ সমস্যাত পৰিব পাৰে, আপোনাৰ নামত ডাঙৰ কেছ হ'ব পাৰে। গতিকে এইটো আপোনাৰ ৰেসপন্সিবিলিটি হয় যে আপোনাৰ আইডিৰ জৰিয়তে কিমানখন সিম বনোৱা হৈছে, যে সেইখিনি সিম আপুনি নিজে চলাই আছে নে বেলেগে মিস ইউজ কৰি আছে সেইখিনি চেক কৰাটো আপোনাৰ ৰেসপন্সিবিলিটি হয়। সো বন্ধুসকল আজিৰ ভিডিঅ'টোত এইখিনি আছিল। যদি কিবা ডাউট থাকে তেনেহলে নিশ্চয় কমেন্ট কৰিব, আমি ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু যদি ভিডিঅ'টো হেল্পফুল বুলি ভাবিছে তেনেহলে বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব, ফ্যামিলি মেম্বাৰৰ লগত শ্বেয়াৰ কৰিব আৰু লাইক দিবলৈ নাপাহৰিব। ধন্যবাদ।